নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে অনিতা দাসৰ আকৌ এটি নতুন ভিডিঅ'লৈ। আজি মই আহিছোঁ মাৰ ঘৰলৈ আৰু আমাৰ ইয়াতে এটা মন্দিৰ আছে আৰু সেই মন্দিৰটোত যাম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আমি বিশেষ ঠাইটোলৈ আহি আছোঁ আৰু অলপ দূৰ বাট আছে, খোজকাঢ়ি আহিছোঁ। এতিয়া আমি আহি পালোঁ কামৰূপ জিলাত থকা পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়। এতিয়া আমি মন্দিৰৰ গেটৰ পৰা ভিতৰ সোমাই আহিলোঁ আৰু ভিতৰৰ সম্পূৰ্ণ এলেকাটো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু ইয়াতেই হয় ৰুদ্ৰযজ্ঞ, মানে যিহেতু 2 বছৰৰ মূৰত হয়, এবাৰ হৈ গ'ল। এতিয়াতো একো নাই, খালি মূৰ্তিবিলাক আছে। মূৰ্তিবিলাক থোৱা হৈছে আৰু যেতিয়া ৰুদ্ৰযজ্ঞ পাতে 2 বছৰৰ মূৰত পাতে আৰু যেতিয়া পাতে এইবিলাক পূৰা সজাই, মানে ফুলৰ মালা মূৰ্তি এতিয়াতো কম আছে, এনেই পূৰা ভৰ্তি হৈ থাকে, পূৰা সজাই লয়। আৰু ইয়াতে হয় ৰুদ্ৰযজ্ঞৰ যিটো হোম, ইয়াতে হয় হোমটো। আৰু ইয়াতে বিশেষকৈ সূৰ্যৰ পৰা অনা ৰশ্মিৰ জুইৰে ইয়াতে যজ্ঞটো আৰম্ভ কৰা হয়। আৰু বহুত দূৰ দূৰৰ পৰা মানুহ আহে, ভক্তসকল আহে। বহুত দূৰণিৰ পৰা ব্ৰাহ্মণসকল আহে। আৰু এই যজ্ঞটো চ'ত মাহত হয়, মানে 2 বছৰৰ মূৰত হয়, চ'ত মাহত হয়। আৰু আহি থকা বিশেষ পূজাটো ইয়াতে হয়, মানে মই দুৰ্গা পূজাৰ কথা কৈছোঁ। ইয়াতে দুৰ্গা পূজা হয়, এইটো দুৰ্গা মণ্ডপ। যেতিয়া দুৰ্গা পূজা হয়, এইবিলাক পূৰা চাফ চিকুণ কৰি ইয়াতে মূৰ্তিবিলাক থোৱা হয়। আৰু ইয়াতে ৱালত আৰ্ট কৰাই আছে। আৰু যেতিয়া দুৰ্গা পূজা হয়, তেতিয়া ইয়াতে মূৰ্তিবিলাক ৰখা হয়। আৰু এইটো হ'ল সৌভাগ্য কুণ্ড। আৰু ইয়াতে যাত্ৰীসকলে মনৰ আশা পূৰণ হ'বৰ কাৰণে আৰু কিবা এটা দি কিনে সেৱা কৰে। আৰু ইয়াৰে ৰহস্য এটা আছে, সেইটো বাৰু মই অলপমান পাছত আপোনালোকক কৈ আছোঁ। আৰু এইটো হ'ল হনুমান মন্দিৰ। আৰু এইটো হনুমান মন্দিৰ, ইয়াতে চাকি জ্বলোৱাই আছে। আৰু এইটো হ'ল মন্দিৰৰ পৰিৱেশ। আৰু এইটো মন্দিৰৰ পুখুৰী, বহুত ডাঙৰ পুখুৰী হয় এইটো। ইয়াতে মাছ, কাছ আছে। কি মনোমোহা পৰিৱেশ হয়, বহুত ডাঙৰ পুখুৰী হয় এইটো। আৰু ইয়াৰে মানে এইফালেৰে নামি পুখুৰীত যাব পাৰি। মানে ইয়াতে ভৰি ধোৱা নহয়, কিন্তু পানী লাৰিব বিচাৰিলে বা কিবা কৰিলে যাব পাৰি আৰু। আৰু এইখিনি মেইন মন্দিৰৰ সন্মুখ। আৰু ইয়াতে যাত্ৰীসকল বহে। ইয়াতে এইটো নন্দী, ইয়াতে চাকি দিয়ে। আৰু ভিতৰ দৰ্জা বন্ধ হ'ল, যিহেতু ভোগ খোৱাৰ টাইম হ'ল। আমি আহি পোৱাত দেৰি হ'ল। সেইকাৰণে ভিতৰলৈ যাব নোৱাৰিলোঁ, মেইন দুৱাৰ বন্ধ হৈছে। আৰু ইয়াতে অগণন যাত্ৰী বহে।
আৰু এই মেকুৰী পোৱালিটো চাওকচোন কি অকণমান মৰম লগা। আৰু এইটো হ'ল ভোগ ঘৰ, ইয়াতে ভোগ বনোৱা হয়। আৰু এইটো হ'ল চৰিয়া ঘৰ বুলি কয়, ইয়াতে যাত্ৰীসকলক ভোগ দিয়া হয় খাবৰ বাবে এইটো ঘৰত। আৰু এইবিলাক যে আছে এইবিলাক আচলতে শিল বুলি ক'লেও ভুল হ'ব, কাৰণ ইয়াতে ভালকৈ চাবলৈ গ'লে একোটা আকৃতিৰ মানে দেৱ দেৱী আছে। মানে ইয়াতে যেতিয়া পুখুৰীটো খান্দিছে আৰু মই যে কৈছিলোঁ সৌভাগ্যকুণ্ড, সেইটো যেতিয়া বনাইছিল, যেতিয়া খান্দিছিল তেতিয়া এইবিলাক মূৰ্তি ওলাইছিল, শিল আকৃতিৰ মূৰ্তি এইবিলাক ওলাইছিল। তেতিয়াও বহুত সযতনেৰে ৰখা হৈছে। আৰু এই মিউজিয়াম ঘৰটোতো আছে, বহুত আছে, আৰু আপোনালোককো চাওঁ আহকচোন। ইয়াতে দেখিছেনে, এইবোৰ নিজে হাতেৰে কাটি কাটি বনোৱা নহয়, এইবিলাক পুখুৰীটো খান্দোতে আৰু সৌভাগ্যকুণ্ডটো যেতিয়া বনাব ওলাইছিল তেতিয়া খান্দোতে এইবিলাক মূৰ্তি ওলাইছিল। আহকচোন ইয়াৰে ভিতৰলৈ যাওঁ। ভিতৰত কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। একদম সাধাৰণ শিল নহয়, মানুহে এইবিলাক নিজে কাটি কিনে বনোৱাও নহয়। মই আগতেও কৈছোঁ যে ইয়াৰে পুখুৰীটো আৰু যিটো সৌভাগ্যকুণ্ড আছে সেইটো খান্দোতে আৰু পুখুৰীটো খান্দোতে এইবিলাক মূৰ্তি ওলাইছে। প্ৰত্যেক মূৰ্তিতে একোটা আকৃতি আছে। যেতিয়া আমি সৰুতে ইয়ালৈকে আহিছিলোঁ তেতিয়া এইবিলাক ইমান ধুনীয়াকৈ এনেকৈ সজাই ৰখা হোৱা নাছিল, মানে অলপ বেলেগ ধৰণে আছিল, কিন্তু এতিয়া বহুত ধুনীয়াকৈ সজাই ৰাখিছে, যাতে আগলৈকে বা ভৱিষ্যত প্ৰজন্মই যাতে দেখা পায় বা আহি চাব পাৰে ইয়াৰে ৰহস্যবিলাক বা ইয়াৰে মূৰ্তিবিলাক দূৰ দূৰণিৰ পৰা মানুহ আহি কিনে যাতে চাব পাৰে, তাৰ কাৰণে ইয়াতে এই মিউজিয়াম ঘৰটোত ইয়াতে সজাই ৰখা হৈছে। আহকচোন আপোনালোকক আৰু এটা বস্তু মানে মোৰ ভাল লগা কাম, মই ভাল পাওঁ যিহেতু কৰি কিনে। আহকচোন আপোনালোকক দেখাই আছে, ইয়াতে মাছবিলাক পুৰা কাষলৈকে আহে, আৰু মুড়িটো দি চাওঁ যে আজি আহেনে নাহে। ইয়াতে মাছবিলাক চাওঁচোন, মুড়িটো দিয়াৰ লগে লগে কি ধুনীয়াকৈ আহিছে কাষলৈ। আৰু অলপমান ৰাখিছোঁ, মেইন মন্দিৰৰ সমূহৰ ফালে দিম।
আৰু এটা কথা মই ক'বলৈ পাহৰি গৈছিলোঁ, এই যে বাটচৰাটো হয়, এই বাটচৰাটোত দুৰ্গা পূজাত এটা খেল হয়, বাটা নাটানি খেল হয়। এক পাৰ্টি কইনা হয় আৰু এক পাৰ্টি দৰা হয়। আৰু এইটো মানি আহিছে যে যদি দৰা পাৰ্টি জিকে তেতিয়া ৰাইজসকলৰ অপায় অমংগলবিলাক দূৰ হয় আৰু সকলোৰে ভাল হয়, ৰাইজৰ ভাল হয় আৰু লগতে মন্দিৰৰো ভাল হয়। আৰু যদি কইনা ঘৰ জিকে তেনেহ'লে অপায় অমংগল আহে গাঁওখনত বা মন্দিৰত, সেনেকৈ বুলি মানুহে আগৰ পৰা বিশ্বাস কৰি আহিছে। আৰু তেনেকৈ খেলটো আৰম্ভ হৈছে আৰু বৰ্তমানলৈকে তেনেকৈ চলি আছে। দুৰ্গা পূজাত ইয়াতে আহিবৰ কাৰণে চেষ্টা কৰিম আৰু খেলটো উপভোগ আপোনালোককো কৰাবলৈ চেষ্টা কৰিম, যে মই দেখাইছোঁ যিটো সেইটো হয়নে নহয় আৰু তেনেকুৱা হয়নে নহয় এইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বহুত মনোৰঞ্জনৰ এইটো খেল হয়। ইয়াতে কল পচলা দলিওৱা দলিও কৰে বা ৰং সানাসানি কৰে আৰু আপোনালোকক উপভোগ কৰাবলৈ চেষ্টা কৰিম আহি কিনে। মই ইমানখিনি কথা নাজানো, যিখিনি কথা মানে অলপ চলপ জানো সেইখিনি কথা আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ইয়াতে যদি কিবা ভুল ভ্ৰান্তিও হৈছে সেইটো মই নাজানো, আৰু যদি আপোনালোকে জানে তেতিয়াহ'লে শুধৰাই দিব বুলি আশা কৰিলোঁ। আৰু এইটো হ'ল বিবাহ ভৱন, য'ত মানে বিয়া পাতিব পাৰে আহি কিনে ইয়াতে। আৰু ইয়াতে চাগে এখন বিয়া হৈছে, মানুহ যিহেতু আছে মই নাজানো। আৰু এতিয়া আমি ঘৰত যাবলৈ আহিলোঁ, বহুত মানে মুখতে ৰ'দ পৰিছে। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবচোন। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনে পালে। ধন্যবাদ।